নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই ৰিংকু বৰাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ এই ভিডিঅ'টোলৈ। তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ পৰা মই তোমালোকৰ সুবিধা হোৱাকৈ সমাজ বিজ্ঞানৰ প্ৰতিটো খণ্ড অৰ্থাৎ ইতিহাস, ভূগোল, ৰাজনীতি আৰু অৰ্থনীতিৰ প্ৰতিটো অধ্যায়ৰ মূল ধাৰণা অৰ্থাৎ কনচেপ্ট আৰু ইয়াৰ লগত জড়িত বিভিন্ন পৰীক্ষাত আহিব পৰা MCQ তথা আহিবলগীয়া তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিবোৰ MCQ অহাৰ সম্ভাৱনা থাকে সেই সমূহ তাৰ লগতে তোমালোকৰ সুবিধা হোৱাকৈ লং কুৱেশ্যন আহিবলগীয়া ভিডিঅ'বোৰত মই তোমালোকৰ বাবে উপলব্ধ কৰিম আৰু সেইবাবে মোৰ এই চেনেলটো মাইণ্ডৰাইজ নামৰ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আহিবলগীয়া ভিডিঅ'বোৰ এই চেনেলটো তোমালোকে পাই থাকা আৰু ক্লাছটোৰ শেষত এই ভিডিঅ'টো কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা। সেয়েহে আহা আজি আমি ক্লাছৰ মাজলৈ যাওঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ইতিহাস অৰ্থাৎ সমাজ বিজ্ঞানৰ প্ৰথমটো খণ্ডৰ প্ৰথমটো অধ্যায়। তোমালোকৰ ইতিহাসৰ প্ৰথমটো অধ্যায়ৰ নাম হৈছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ইয়াৰ তোমালোকৰ মূল আলোচ্য বিষয়সমূহ হ'ল বংগ বিভাজনৰ পটভূমি, স্বদেশী আন্দোলন, জাতীয় সাহিত্য, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, মুছলিম লীগৰ প্ৰতিষ্ঠা, স্বদেশী আন্দোলন আৰু জাতীয় কংগ্ৰেছ, স্বদেশী আন্দোলনৰ অৱদান, বংগ বিভাজন, স্বদেশী আন্দোলনৰ ফলাফল, জাতীয় শিক্ষা, স্বদেশী শিল্প আন্দোলন, চৰকাৰৰ আন্দোলন বিৰোধী কৰ্মপন্থা। এই বিষয়সমূহ তোমালোকৰ এই পাঠটোত পাবা। সেয়েহে মই তোমালোকক প্ৰতিটো পইণ্টৰ মানে যিখিনি তোমালোকৰ মূল কথা হয় সেইখিনি তোমালোকৰ মোৰ ফালৰ পৰা মই যিমান বুজিবলৈ পাৰোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। অৰ্থাৎ কনচেপ্ট যিখিনি মই পাৰোঁ মোৰ ফালৰ পৰা তোমালোকক দিবলৈ চেষ্টা কৰিম। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা বুলি আশা ৰাখিম। এতিয়া প্ৰথমটো হ'ল প্ৰস্তাৱনা। বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। অৰ্থাৎ স্বদেশী যেতিয়া বংগ বিভাজন হৈছিলে তাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় বুলি কৈছে। এই অধ্যায়টো অৰ্থাৎ 1905 চনৰ পৰা 1911 চনলৈকে যিটো এটা অধ্যায় চলিছিলে হয় নাই, বংগ বিভাজনৰ এটা কালক্ৰম, এই কালক্ৰমটো তোমালোকৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় বুলি কৈছে। ভাইচৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত অৰ্থাৎ 1899 পৰা 1905 চনলৈকে সংঘটিত হোৱা বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি কৈছে। মানে যেতিয়া ভাইচৰ লৰ্ড নেথানিয়েল কাৰ্জনে শাসন কৰিছিল অৰ্থাৎ 1899 চনৰ পৰা 1905 চনলৈকে এই সময়ছোৱাত মানে সংঘটিত যিটো বংগ বিভাজন সংঘটিত হৈছিল এই ইতিহাসৰ এটা ৰাজনৈতিক এই ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা বুলি কৈছে। বংগ বিভাজন বিশাল বংগপ্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। অৰ্থাৎ বংগ বিভাজনে বংগখনক দুটা ভাগত বিভক্ত কৰিব হৈছিল। এটা তোমাৰ উৰিষ্যা, চট্টগ্ৰাম এনেকৈ লৈ এটা পাৰ্ট আৰু এইফালে তোমাৰ পূব বংগক লৈ এটা পাৰ্ট মানে অৰ্থাৎ অসমক সংযোগ কৰিছিলে কেইবাখনো এৰিয়াক লৈ। সেই লাহে লাহে আমি পাই গৈ থাকিম। তোমালোকক এতিয়াই কনচেপ্ট মানে কৈ নিদিওঁ যে কি হৈছিল, লাহে লাহে তোমালোকে পাই গৈ থাকিবা কি হৈছিলে। এতিয়া প্ৰথম কৈছে যে তোমালোকৰ বংগ বিভাজন যেতিয়া হৈছিলে দুভাগ হৈছিলে, এইটো মানে ব্ৰিটিছৰ বিৰুদ্ধে যিখন জনসংগ্ৰাম হৈছিলে, বিভিন্নজন নেতা ওলাই আহিছিলে ভাৰতৰ বিভিন্ন ঠাইত মানে বিশেষকে ভাৰতৰ নহয় বংগ প্ৰদেশৰ বিভিন্নজন ব্যক্তি নেতা ওলাই আহিছিলে। এই ক্ষেত্ৰত সেইকাৰণে জনসংগ্ৰামৰ সূচনা হৈছিলে। চিপাহী বিদ্ৰোহ অৰ্থাৎ 1857 খ্ৰীষ্টাব্দৰ পিছত বংগ বিভাজনক ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখযোগ্য ঘটনা বুলি কয়। অৰ্থাৎ 1857 চনত যিটো বিদ্ৰোহ হৈছিল চিপাহী বিদ্ৰোহ, তোমালোকে ক্লাছ 9ত ইয়াৰ বিষয়ে পাই আহিছা হয় নহয়। ইয়াৰ পাছতে 1905 চনত যিটো বংগ বিভাজন হৈছিলে এইটো দ্বিতীয়টো যুগান্তকাৰী ঘটনা। আৰু তোমালোকৰ MCQ ক্ষেত্ৰত এইটো অহাৰ সম্ভাৱনা থাকে হয় নহয়। তোমালোকে MCQত আহিব পাৰে যে ভাৰতৰ দ্বিতীয়টো
বা প্ৰথমটো আহিব পাৰে কেতিয়াবা যে প্ৰথমটো ৰাজনৈতিক ইতিহাসৰ যুগান্তকাৰী ঘটনা কোনটো, হয় নহয়? তোমালোকৰ তেতিয়া আহিব যে প্ৰথমটো আছিলে চিপাহী বিদ্ৰোহ 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ, আৰু দ্বিতীয়টো হৈছে বংগ বিভাজন 1905 চনত, মনত ৰাখিবা। তাৰিখটো লাহে লাহে পাই যাম, কিন্তু এতিয়া চনটো মনত ৰখা। প্ৰথম আমাৰ চনটো দি থৈছে 1905 চনত হৈছিলে। ঊনবিংশ শতিকাৰ শেষৰ পিনে আৰু কুৰি শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণৰ এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। মানে যিখিনি জাতীয় জাগৰণ, মানে মানুহ ওলাই আহিছিল এই ক্ষেত্ৰত, হয় নহয়? সেইকাৰণে কৈছে যে ঊনবিংশ শতিকাৰ শেষ ফালে, মানে 18 শতিকাৰ শেষৰ ফালে আৰু কুৰি শতিকাৰ আৰম্ভণিতে, মানে 19 চনৰ, হয় নহয়? 18 চনৰ, মানে 1899 মানে শেষৰ পৰ্যায়ত, শেষৰ দশকটোক, আৰু 1800 চনৰ আৰু কুৰি শতিকাৰ প্ৰথম দশকটোত, হয় নাই? কুৰি শতিকাৰ আৰম্ভণিতে বুলি কৈছে যে বংগদেশত জাতীয় জাগৰণৰ এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। মানে বিভিন্নজন ব্যক্তি ওলাই আহিছিল। মই আগত তোমালোকক কৈ গৈছো যে বিভিন্নজন ব্যক্তি ওলাই আহিছিল এই ক্ষেত্ৰত। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল, হয়? কাৰণ বিভিন্নজন ব্যক্তি ওলাই আহিছে যেতিয়া চৰকাৰৰ ওপৰত এটা প্ৰেছাৰ পৰিছে, সেইকাৰণে কি হৈছে, চৰকাৰখনক ইংৰাজ চৰকাৰক কি হৈছে, চিন্তিত কৰিছিল। আৰু এই জাগৰণৰ মষিমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ব বংগক অসমৰ সৈতে সংলগ্ন কৰি পূব বংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। কোনে মানে এই কি হৈছিলে, মষিমূৰ মানে কি হৈছিলে যে মানে জাতীয় জাগৰণ যেতিয়া আৰম্ভ হৈছিলে, তেওঁক বাধা দিব, মানে মষিমূৰ কৰিবৰ কাৰণে বাধা দিবৰ বাবে লৰ্ড কাৰ্জনে পূব বংগক অসমৰ সৈতে সংলগ্ন কৰিছিল আৰু নাম দিছিল পূৰ্ব বংগ আৰু অসম। মনত ৰাখিব লাগিব, কোনে অসমৰ সৈতে পূৰ্ব বংগক অসমৰ সৈতে সংলগ্ন কৰিছিল, লৰ্ড কাৰ্জন, আৰু কি নাম দিছিল, পূৰ্ব বংগ আৰু অসম, হয় নহয়? প্ৰদেশখনৰ নাম, নতুনকৈ গঠন হোৱা প্ৰদেশখনৰ নাম কি, পূৰ্ব বংগ আৰু অসম। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যা আগৰ দৰে ৰাখি পশ্চিম বংগ নামেৰে আন এখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। এতিয়া কি হৈছে, অৱশিষ্ট মানে যিখিনি থাকি গৈছিল, হয় নহয়? দুটা ভাগ কৰিছিল। আমি অকণমান আগত কৈছিলো যে দুটা ভাগ কৰিছিল। মই কৈছিলো তোমালোকক অকণমান পাছত তোমালোকে পাবা, সেই তেতিয়াহে মই ক'ম। এতিয়া তোমালোকৰ দুটা ভাগ কৰিছিল। প্ৰথম এটা ভাগ কৰিছিল যে পূব বংগ আৰু অসম। পূব বংগ আৰু অসমক এটা ভাগ কৰিছিল, আৰু যিখিনি থাকি গৈছিল অৱশিষ্ট, সেই অংশটো কি হৈছিল, পশ্চিম বংগৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখিছিল, আৰু পশ্চিম বংগ নামে আন এখন প্ৰদেশৰ বৰ্তাই ৰাখিছিল। দুখন, এতিয়া ক'বলৈ গ'লে তোমালোকৰ বংগ প্ৰদেশক দুটা ভাগ কৰি পেলাই পূব বংগ আৰু অসম নামৰ এখন দেশ গঠন কৰিছিল, প্ৰদেশ গঠন কৰিছিল, আৰু যিখিনি থাকি গৈছিল তাক একেলগে বেলেগ এটা পৰ্যায়ত লৈ গৈছিল যে পশ্চিম বংগৰ সৈতে বিহাৰ উৰিষ্যাক আগৰ দৰে ৰাখিছিল, আৰু পশ্চিম বংগ নামেৰে বংগ প্ৰদেশখন বৰ্তাই ৰাখিছিল, যিখন থাকি গৈছিল। বংগ প্ৰদেশক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয়ৰ মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছিল। এতিয়া কৈছে যে বংগ বিভাজনক কেন্দ্ৰ কৰি, মানে বংগ বিভাজন মানে কি, বংগখন ভাগ কৰাৰ ওপৰত কেন্দ্ৰ কৰি, তাৰ ওপৰত গুৰুত্ব দি যিখন সমগ্ৰ দেশ ঐক্য হোৱাৰ লগতে ভাৰতীয় মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈছিল, হয় নহয়? জাতীয় জাগৰণ আকৌ বৃদ্ধি হৈছিল। কিন্তু চৰকাৰে কি কৰিছিল যে, মানে ইংৰাজ চৰকাৰে কৰিছিল যে তোমাৰ বংগ দেশখনক বিভাগ কৰিছিল, কাৰণ তাত জাতীয় জাগৰণৰ বিভিন্ন ধৰণৰ চৰকাৰৰ বিভিন্ন কাৰ্যত বাধাৰ সৃষ্টি কৰিছিল জনসাধাৰণে, হয় নহয়? সেইকাৰণে কি কৰিছিল, তেওঁলোকক মষিমূৰ কৰিব, বাধা দিবৰ বাবে তেওঁলোকে অসমক এখন প্ৰদেশ হিচাপে, পূব বংগ আৰু অসম এখন প্ৰদেশ, পশ্চিম বংগক বংগ প্ৰদেশক ভাঙি তাৰপিছত এখন উৰিষ্যা, বিহাৰ আৰু আগৰ যিখন বংগদেশ, হয় নহয়, এইখনক ৰাখি পশ্চিম বংগ নামে আন এখন প্ৰদেশ, দুখন ভাগ কৰি দিছিল। কিন্তু তাৰ পাছতো জাতীয় জাগৰণে এটা নতুন যুগৰ সূচনা কৰিছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ চৰকাৰৰ বিপক্ষে বংগ ভংগ বিৰোধী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় সংগ্ৰাম, জাতীয় সংগ্ৰাম। এতিয়া হৈছে যে চৰকাৰৰ বিৰুদ্ধে, হয় নহয়, সৰ্বভাৰতীয় প্ৰথমটো পৰ্যায় বুলি কৈছে। সক্ৰিয় মানে কি, তেওঁলোক বিভিন্নজন ব্যক্তি ভাৰতৰ ওলাই আহিছিল এই ক্ষেত্ৰত।
আমি এই অধ্যায়ত বংগ বিভাজনৰ ঐতিহাসিক পটভূমি আৰু স্বদেশী আন্দোলনৰ বিষয়ে আলোচনা কৰিম। মানে বংগ বিভাজনত কি হৈছিলে, বংগদেশত কি হৈছিলে, বংগপ্ৰদেশ যেতিয়া বিভাজন হৈছিলে তাত কি হৈছিলে, বংগপ্ৰদেশৰ মূল কথাখিনি পঢ়িম বংগপ্ৰদেশৰ, আৰু স্বদেশী আন্দোলন মানে তাত কি আন্দোলনৰ আৰম্ভণি হৈছিল। এতিয়া প্ৰথম তোমালোকৰ আছে বংগ ভংগৰ পটভূমি। এতিয়া 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন অৰ্থাৎ ৰেগুলেটিং এক্ট প্ৰৱৰ্তন কৰি প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। অৰ্থাৎ যিখিনি আগত প্ৰেচিডেন্সিৰ যিখিনি গভৰ্ণৰ আছিল সেই গভৰ্ণৰ পদটোক গভৰ্ণৰ জেনেৰেল কৰি দিছিল, এটা খাপ ওপৰলৈ উঠাই দিছিল। মানে এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰিছিল। অৰ্থাৎ যিটো তোমাৰ বোম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰ দুজন আছিল, সেই দুজনক ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেল ফৰ্ট উইলিয়াম মানে এজন গভৰ্ণৰ জেনেৰেল, তেওঁ তলতীয়া কৰি দিছিল এই দুজনক, বোম্বে আৰু মাদ্ৰাছৰ গভৰ্ণৰ জেনেৰেল। তোমালোকে এইটো MCQ মানে তোমালোকক মই হয়তো ইয়াৰ এই লেচনটো শেষ হোৱাৰ পাছত তোমালোকক MCQ দিম, তোমালোকে তেতিয়া এইকেইটা পাবা ভালদৰে। তোমালোকে কিন্তু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা, যাতে তোমালোকে মই আহিবলগীয়া যিখিনি ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকে পাই গৈ থাকা। অৰ্থাৎ এই চেনেলটোৰ জৰিয়তে তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাত বহুত সুবিধা হ'ব বুলি মই ভাবোঁ। সেয়েহে তোমালোকৰ কাৰণে এই চেনেলটো বনাইছোঁ আৰু তোমালোকে সহায় কৰিবা বুলি মই আশা ৰাখিলোঁ। ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেল গৰাকী শাসনৰ কৰ্তৃত্বৰ বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগপ্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ হাতত অৰ্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগপ্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। অৰ্থাৎ ইয়াত কৈছে যে যিজন ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেল আছিল, তেওঁ কি হৈছে যে তেওঁ এখন বিশাল প্ৰদেশ চোৱা চিতা কৰিবলৈ মানে অকলে পৰা নাছিল। সেইকাৰণে দায়িত্বত এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ নহয় নে, লেফটেনেণ্ট গভৰ্ণৰ কি হৈছিলে হাতত অৰ্পণ কৰিছিল। তেওঁ বুলিও এই বিশাল যিখন এলেকা মানে বংগপ্ৰদেশৰ যিটো বিশাল এলেকা, এই প্ৰদেশটো সুশাসনত এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হোৱা নাছিল। অৰ্থাৎ তেওঁৰ তলত যিজন লেফটেনেণ্ট গভৰ্ণৰ আছিল, হয় নাই, ফৰ্ট উইলিয়ামৰ যিজন লেফটেনেণ্ট গভৰ্ণৰ আছিল, তেওঁ কি হৈছে এই ক্ষেত্ৰত মানে আৰু এজন ব্যক্তি হয়তো প্ৰয়োজন হৈছিল, হয় নহয়। তেওঁ লেফটেনেণ্ট গভৰ্ণৰক শাসনভাৰ দিলে, হয় নহয়, মানে ভাগ কৰি দিলে যে তুমি এই পাৰ্টটো চোৱা। কিন্তু তেওঁ কি কৰিছে যে মানে এখন বিশাল এলেকা, এই বিশাল এলেকাটো তেওঁৰ দ্বাৰা সম্ভৱ হোৱা নাছিল বৰ্তাই ৰখাটো, হয় নহয়। তেওঁ শাসনত ৰাখিব পাৰে, শাসন কৰি ৰাখিব পাৰে, এই প্ৰদেশৰ সুশাসন কৰিব পৰা আছিল। চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তাও বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। এতিয়া কি হৈছে, 1857 চনত যিটো চিপাহী বিদ্ৰোহ হৈছিল, তাৰ পাছত যিটো তোমাৰ ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো অৰ্থাৎ ব্ৰিটিছসকলে যিখন শাসন কৰিছিল, হয় নহয়, ইয়াৰ যিটো ভাৱধাৰণা, ব্ৰিটিছসকলৰ ভাৰতৰ প্ৰতি যিটো ভাৱধাৰণা অলপমান মানে চেঞ্জ হৈ পেলাই কি হৈছে বংগ বিভাজনৰ বিষয়তে ঠাই পাইছিল। তেতিয়া 1857 চনৰ চিপাহী বিদ্ৰোহটো লাহে লাহে কমি আহিল। তাৰপিছত এটা সময়ত কি হ'ল, আহি 1905 চন পালে। সেই 5 চনত আকৌ নতুন এটা ধাৰণাৰ সৃষ্টি, নতুন এটা সৃষ্টি হ'ল জনজাগৰণৰ, যিটো হ'ল বংগ বিভাজন। সেই বিষয়টোৱে ঠাই পাইছিল, হয় নহয়। তাৰপিছত ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আন্দোলনৰ অন্তিম পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। অৰ্থাৎ বংগ বিভাজনৰ ইংলেণ্ডৰ গৃহ চৰকাৰ মানে এতিয়াতো ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানী আহি ভাৰতত আছে। তোমালোকে পাই আহিছা ক্লাছ 8, 9ত তোমালোকে পাই আহিছা যে ভাৰতলৈ যিটো প্ৰায় 1600 চনত আহিছিল, হয় নহয়। 1600 চনত যেতিয়া ভাৰতলৈ আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ মানে তেওঁ গৃহ চৰকাৰ কোন আছিল, মেইন কোন আছিল, ইংলেণ্ডৰ গৃহ চৰকাৰ, হয় নহয়। সেইকাৰণে কি হৈছে, ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আন্দোলনৰ অন্ততঃ পূব ভাৰতৰ এটা বিশাল এলেকাক বংগপ্ৰদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৰ্থাৎ
গৃহ চৰকাৰ ইংলেণ্ডৰ মানে ব্ৰিটিছসকলৰ গৃহ চৰকাৰে কি কৰিছিলে, ভাৰতক যিটো পূব ভাৰত আছিল, পূব ভাৰতক বিচ্ছিন্ন কৰিব বিচাৰিছিল, ভাগ ভাগ কৰিব বিচাৰিছিল। সেয়ে হাতত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই উদ্দেশ্য আগৰাখি ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ সৈতে খাচীয়া, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি 1974 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম প্ৰদেশ নামৰ প্ৰদেশখন গঠন কৰে। অসম নামৰ প্ৰদেশখন গঠন কৰে। অৰ্থাৎ এতিয়া ছখন কি কৈছে, ছখন জিলা হৈছে গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ। এইখন তেওঁলোকে কি কৈছিলে, সংলগ্ন কৰিছিলে। কিহৰ লগত সংলগ্ন কৰিছিলে বুলি কৈছে, এই উদ্দেশ্য আগৰাখীয়ে মানে পূব বংগখন ভাগ কৰিব বিচাৰিছিল, হয় নহয়? পূব বংগখন বিচ্ছিন্ন কৰিব বিচাৰিছিল। বিচ্ছিন্ন কৰি কি কৰিছিলে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিকেইখন ছখন জিলা, হয় নাই, সেই সময়ত থকা ছখন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰ এইকেইখন কি কৰিছিলে, এইকেইখনৰ সৈতে খাচীয়া জয়ন্তীয়া পাহাৰ, হয় নহয়? আমি জানো খাচীয়া জয়ন্তীয়া পাহাৰ আমাৰ অসমৰ কাষতে আছে, হয় নহয়? নগা পাহাৰ, গাৰো পাহাৰ, হয় নহয়, কাছাৰ আৰু শ্ৰীহট্টক কি কৈছে, সংলগ্ন কৰিছে। আৰু ইয়াৰ সৰ্বমুঠ এলেকাটো এইটো তোমালোকৰ আহে, হয় নাই, অহা সম্ভাৱনা থাকে। মানে তোমাৰ কি আছিলে, এনেকে দি দিব যে গোৱালপাৰা, কামৰূপ, নগাঁও, বা এনেকে দিব যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা আৰু সৈতে খাচীয়া জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টৰ সৰ্বমুঠ এলেকা কিমান আছিল? তেতিয়া তোমালোকে লিখি লোৱা 54,100 বৰ্গ মাইল। আৰু জনসংখ্যা কিমান আছিল? 41,50,000 জন মানে জনসংখ্যা আছিল। এতিয়া কেতিয়া এইটো সংলগ্ন কৰিছিলে? সংলগ্ন কৰি 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে এইকেইখন মানে সংলগ্ন কৰি এখন প্ৰদেশ সৃষ্টি কৰিছে। প্ৰদেশখনৰ নাম হৈছে অসম, হয় নহয়? আমাৰ অসমখনৰ সৃষ্টি কৰিছিল। নৱগঠিত প্ৰদেশৰ মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰি কৰ্ণেল R.H. কিটিংছক অসম প্ৰদেশ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। এতিয়া তোমালোকৰ কাৰণে MCQ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো MCQ ফালৰ পৰা মোৰ ধাৰণাত অহা সম্ভাৱনা থাকে, হয় নহয়? আৰু বিশেষকৈ এইবাৰ তোমালোকৰ কনচেপ্ট ৱাইজ তোমালোকৰ সমাজ বিজ্ঞানত কি হৈছে, কনচেপ্ট ৱাইজ কুৱেশ্যন দিবলৈ চাইছে, হয় নহয়? সেইকাৰণে অকণমান গুৰুত্ব সহকাৰে তোমালোকে মনত ৰাখিবা কথাবোৰ। মই যিটো বুজাই যাওঁ, মোৰ ফালৰ পৰা যিখিনি বুজাব পাৰিছোঁ তোমালোকে বুজাই গৈছে, সেইখিনি গুৰুত্ব সহকাৰে ল'বা বুলি মই আশা ৰাখিলোঁ। নৱগঠিত প্ৰদেশখনৰ এজন মুখ্য আয়ুক্ত, মানে এখন প্ৰদেশ, হয় নহয়, এখন বা দেশ গঠন হৈছে, তাক চোৱা চিতা কৰিবলৈ এজন মানুহ লাগিব, হয় নহয়? আৰু এজন কি হৈছে, মুখ্য আয়ুক্ত, হয় নহয়, মুখ্য আয়ুক্ত। এই পদটোৰ সৃষ্টি কৰি কি হৈছে, R.H. কিটিংছক অসম প্ৰদেশৰ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। এতিয়া বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ কি আছিল? হয়তো হৈছিল যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ সৈতে কি হৈছিলে, খাচীয়া জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ আৰু কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি যিটো অঞ্চলৰ সৃষ্টি কৰিছিল, মানে অসম প্ৰদেশৰ সৃষ্টি কৰিছিল, সেই প্ৰদেশৰ সৃষ্টি কৰা আৰু তথা তেওঁ এই অঞ্চলটো শাসন কৰিবৰ বাবে এজন মুখ্য আয়ুক্তৰ হাতত দায়িত্বভাৰ অৰ্পণ কৰাটোৱে হৈছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। তোমালোকৰ ভালকে মনত ৰাখি ল'বা কথাটো, হয় নহয়? এতিয়া তোমালোকৰ যিখিনি মানে হালধীয়া বক্সৰ ভিতৰত দিছে, এইখিনি মই লাহে লাহে আলোচনা কৰিম। এতিয়া তোমালোকে আগত যিটো মই হালধীয়া এইটো তোমালোকে পাই আহিলোঁ, তোমালোকে কিতাপত চাই ল'বা। এতিয়া ইয়াত লিখা আছে, মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পন্ন হোৱা এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ, উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিটা অঞ্চল বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। অৰ্থাৎ যেতিয়া মোগলৰ সম্ৰাট শ্বাহ মিলন, হয়নে, কেতিয়া এই সময়টো তোমালোকে মনত ৰাখিবা, 1759 পৰা 1806 আৰু ৰবাৰ্ট ক্লাইভৰ মাজত
যিটো এলাহাবাদ সন্ধি হৈছিল। এলাহাবাদ সন্ধি কেতিয়া হৈছিল? 1765 চনত। এইটো চন কাষত দিয়া আছে, তোমালোকে গুৰুত্ব সহকাৰে চাবা। এতিয়া এলাহাবাদ সন্ধি কেতিয়া হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল, হয়তো প্ৰশ্ন আহিব পাৰে। কাৰ কাৰ মাজত হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত এলাহাবাদ সন্ধি হৈছিল। মানে কোন চনত হৈছিল? 1765 চনত। দুটা প্ৰশ্ন ইয়াৰ পৰা ধুনীয়াকৈ ওলাই আছে। মই তোমালোকক প্ৰশ্ন আকাৰে এতিয়া মাজে মাজে যিখিনি ইম্পৰ্টেণ্ট তোমালোকক কৈ যাম, আৰু তাৰ লগতে যিখিনি MCQত আহি মানে মই পাছত এই লেচনটো শেষ কৰি তোমালোকক MCQ দিম, হয় নহয়? তোমালোকে ভালকৈ চাই ল'বা। আৰু এলাহাবাদ সন্ধিৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ লগত বিহাৰ উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰাৰ পিছত এই তিনিওটা অঞ্চল বংগপ্ৰদেশত অন্তৰ্ভুক্ত হৈছিল। হয়নে? যেতিয়া এলাহাবাদ সন্ধি চুক্তি মানে স্বাক্ষৰ কৰিছিল, হয়নে? স্বাক্ষৰ কৰাৰ লগে লগে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল? বংগৰ লগত যিখন উৰিষ্যা বিহাৰ ওপৰত ৰাজনৈতিক কৰ্তৃত্ব মানে ৰাজনৈতিকভাৱে তেওঁলোকে শাসন কৰিছিল, হয় নহয়? এই তিনিটা মণ্ডল কি কৈছে? আৰু এই তিনিটা অঞ্চল বংগপ্ৰদেশত অন্তৰ্ভুক্ত কৰি দিছিল। কি কি? বিহাৰ উৰিষ্যা, হয় নহয়? বংগৰ লগতে বিহাৰ এইকেইটা অঞ্চল তোমালোকৰ কি কৰিছিল? সংলগ্ন কৰি দিছিল। ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ, আৰু ইয়াৰ পাছত তোমালোকৰ পাৰ্ট ৱাইজ এই লেচনটো তোমালোকৰ আহি থাকিব ভিডিঅ', সেয়ে ভিডিঅ'টো চাই থাকিবা বুলি আশা ৰাখিলোঁ। আৰু আজি তোমালোকক যিমানলৈকে মই বুজালোঁ, হয় নহয়? বেছিটো নহয়, যি নহওক মই তোমালোকক লাহে লাহে সদায় তোমালোকক এনেকৈ দি থাকিম ভিডিঅ', তোমালোকে যাতে চাব পাৰা, হয় নহয়? অৰ্থাৎ তোমালোকে মই যিমানলৈকে পঢ়ুৱালোঁ তোমালোকে অকণমান পঢ়িবা, আৰু তোমালোকে এবাৰ নিজে ৰিপিট কৰিবা। মই যিখিনি বুজালোঁ এই ভিডিঅ'টো আকৌ এবাৰ চাই ল'বা। যিখিনি যদি বুজি পোৱা নাই, আকৌ এবাৰ প্ৰথমবাৰ শেষলৈকে আকৌ এবাৰ চাই দিবা, তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা। মই ভাবোঁ মোৰ ফালৰ পৰা তোমালোকে যিমানটো সহায় কৰিব পাৰা এনেদৰে সহায় কৰি যাম, আৰু তোমালোকেও তোমালোকৰ আগ্ৰহ মোক দেখুৱাবা বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো কেনে পালা, মই বুজাব পাৰিছোঁ নে তোমালোকক, বা তোমালোকে বুজি পাইছা নে বিশেষকৈ সেই কথাটো উল্লেখ কৰিবা, বা মই আৰু ইয়াতকৈ কেনেকুৱা ধৰণৰ মই তোমালোকক কেনেধৰণে বুজাব পাৰোঁ সেই বিষয়ে তোমালোকে তলত কমেণ্টত লিখি থৈ যাবা বুলি আশা ৰাখিলোঁ। আৰু মোৰ এই চেনেলটো মাইণ্ড ৰাইজ একাডেমী নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।